নমস্কাৰ ষ্টুডিঅ'ত মই ৰেকিব আপোনালোকে চাই আছে টুডে নিউজ ইউটিউব চেনেল প্ৰিয় দৰ্শক আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তাৰ ভিতৰতে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে অসম চৰকাৰে নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ যি চাহ শ্ৰমিক আছিল তেওঁলোকৰ মজুৰি 50 টকাকৈ বৃদ্ধি কৰা হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজি হৈছে 28 মে শুক্ৰবাৰ এক বৈঠকৰ অন্তত অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি প্ৰায় 35 টকাহে বৃদ্ধি কৰা হ'ব যি পূৰ্বে 50 টকাকৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিলে চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ মজদুৰ সংঘৰ প্ৰতিনিধিত্বৰ লগতে অন্যান্য চাহ জনগোষ্ঠী সংস্থাৰ সৈতে এক বৈঠকত মিলিত হৈ চাহ জনগোষ্ঠীৰ দৈনিক মজুৰি নিৰ্ধাৰণ কৰে এই বৈঠকত চাহ মজুৰি দৈনিক মজুৰি প্ৰায় 38 টকাকৈ বৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰে যাৰ ফলত এতিয়াৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকসকলে 167 টকাৰ পৰিৱৰ্তে 205 টকাকৈ লাভ কৰিব দৈনিক মজুৰি আনহাতে বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 145 টকাৰ পৰিৱৰ্তে 183 টকাকৈ তেওঁলোকে দৈনিক মজুৰি লাভ কৰিব